নমস্কাৰ আশা কৰিছো সকলোবিলাক ভালে আছে এটা বহুত দীঘলীয়া বিৰতিৰ পাছত আহিছো এটা ভিডিঅ' লৈ পেলাই আজি ভিডিঅ'টো হ'ল আপোনাৰ কিছুমান মৰমৰ অনুৰাগী তেওঁলোকে মোক কমেন্ট কৰিছিলে অলপ ডাউট কিছুমান আছে আমি বিহু নাচোতে কেনেকৈ আমি ভৰি আৰু কঁকাল হাত আমি কেনেকৈ প্যাৰেলালি এটা ৰিদমত যাম তাৰ পিছত আমি কিছুমান ভংগিমা আমি কেনেকৈ ঘূৰোতে আমি হাতখন কেনেকৈ ঘূৰাব লাগে এনেকৈ বহুত বিভিন্ন ধৰণৰ মোক কমেন্ট কৰিছে গতিকে তাৰ কিছুমান কমেন্টছ মই আজি তাৰে উত্তৰটো দি দিম এগৰাকী বাইদেৱে মোক দিছিলে যে কঁকালৰ লগত আমি ভৰিখন আমি কেনেকৈ হাতখন যেতিয়া যাব আমি কেনেকৈ মানে প্যাৰেলালি যাম মই এক নম্বৰ ভিডিঅ'ত দেখাইছিলোঁ কঁকালটো ভাঙাৰ পিছতো কঁকালটো এক্সট্ৰাকৈ দেখাই ভৰিখনৰ কেনেকৈ আমি ফুট মুভমেণ্টটো যাম একচুৱেলি সেই ফুট মুভমেণ্টটো এটা আমাৰ নাম আছে সেই পদৰ চালনাটোৰ সেইটো হ'ল খুজি খুজি খুপি খুপি দেই মই পদৰ চালনাটোৰ এবাৰ নামটো কৈ দিওঁ সেইটো খুজি খুজি খুপি খুপি কিয় কয় 1 2 3 4 5 6 7 8 এনেকৈ বোলে খুজি 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 কৰি পেলাই যায় সেইকাৰণে খুজি খুজি খুপি খুপি বুলি কোৱা হয় আৰু গতিকে আমি কেনেকৈ যাম আচলতে বস্তুটো হাত আৰু কঁকাল আৰু ভৰিটো আমি কেনেকৈ যাম প্ৰত্যেকটো এটা তালত যায় যোনটো তাল মই কৈছোঁ আপোনালোকক 1 2 3 4 এই যোনটো তাল এই তালতে আচলতে আমি হাত কঁকাল আৰু ভৰিটো যায় মই এবাৰ গৈ দেখাইছোঁ আপোনালোকক মই সাপোজ এটা ভংগিমা দি পেলাই দেখাইছোঁ সাপোজ এইটো ভংগিমা দি পেলাই দেখাইছোঁ এইটো গৈ পেলাই আমি যেতিয়া যাম 1 2 3 4 1 2 3 4 এইটো ভংগিমা দিয়ে এবাৰ দেখাই দিছোঁ এনেকুৱা এটা ভংগিমা সাপোজ আমি এইটো দিওঁ 1 2 3 4 1 2 3 4 গতিকে এইটো যেতিয়া দিছোঁ মই এইটো দিওঁতে কঁকালো ভাঙিছে আমি দেখিছে চাগে 1 কঁকালটো গৈছে লগত আৰু লগতে ভৰিখনো গৈছে মোৰ গতিকে এইটো হ'ল আপোনাৰ প্যাৰেলালি যেতিয়া আপুনি এবাৰ কৰি চাব প্ৰেক্টিছটো আৰু যদি কিবা তেনেকুৱা ডাউট থাকে আপোনালোকৰ তেনেকৈ মোক তলত মোৰ নাম্বাৰো মোক দিয়া হৈছে ডেছক্ৰিপশ্যনত আপোনালোকে তাতে মোক হোৱাটছআপ কৰিব পাৰে আৰু তাৰপিছত আৰু এগৰাকী বাইদেৱে মোক কৈছিলে যে আমি হাতখন কেনেকৈ ঘূৰাম তাৰমানে ঘূৰোতে ঘূৰি ঘূৰি আমি হাতখন কেনেকৈ পকাই পকাই নাচিব লাগে গতিকে এইটো চাওক হাতখন দেখিছে ন এনেকৈ কৈ ঘূৰাব হাতৰ আঙুলি ফাক নহয় এনেকৈ লৈ এইটো দেখিছে নহয় এনেকৈ কৰি আমি কেনেকৈ ঘূৰিম বস্তুটো 1 2 3 4 1 2 3 4 গতিকে এইটো কৰি ঘূৰিব আৰু তেনেকুৱা বহুত ধৰণৰ প্ৰশ্ন আছে হয় মই এনেকৈ এপিছ'ড ৱাইজ মই দি যাম কাৰণ মোক আৰু সুধিছে আমি বিহু নাচত কেনেকৈ ঘূৰিব লাগে গতিকে বিহু নাচত কেনেকৈ ঘূৰিব লাগে মই ইয়াৰ পিছৰ এপিছ'ডত মই আপোনালোকক দেখাম কাৰণ বিহু নাচত আমাৰ মানে হয়তো বিভিন্ন ধৰণৰ বেলেগ বেলেগ ঠাই সাপেক্ষে আমি বেলেগ বেলেগ নামেৰে নামাকৰণ কৰা হয় বিভিন্ন ধৰণৰ পাক বা ঘূৰ একেটা বস্তুৱে হয় গতিকে মই নেক্সট এপিছ'ডত মই দেখাই দিম আপোনালোকক মানে কেনেকৈ আমি বিহু নাচত ঘূৰিব লাগে আৰু তাৰ আগতে মই আপোনালোকক সুধিছোঁ যদি আপোনালোকে আৰু কিবা কিবি তেনেকুৱা প্ৰশ্ন থাকে বা কেনেকুৱা কিবা ডাউটছ থাকে আপোনালোকে মোক কমেণ্ট কৰিব পাৰে আৰু মই বহুত বহুত ধন্যবাদ আপোনালোকে মোক ইমান মৰম দিয়াৰ কাৰণে আৰু মোৰ চেনেলটো আপোনালোকে ইমান ধুনীয়াকৈ ফ'ল' কৰে তাৰ বাবে বহুত ধন্যবাদ আৰু মই আপোনালোকক আকৌ এতিয়া আপোনালোকক মই এইটোও কৈছোঁ যে মই নেক্সট আৰু এতিয়াৰ পৰা গেপ নাহে হয়তো কণ্টিনিউ আপোনালোকে পাই থাকিব এপিছ'ডছবিলাক তাৰ বাবে বহুত ধন্যবাদ আপোনালোকে যে মোক ফ'ল' কৰিছে মোৰ চেনেলটো যদি ভাল পাইছে আজি এপিছ'ডটো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু সকলোৱে ভালে থাকিব সুৰক্ষিত থাকিব ধন্যবাদ